ফ্ৰেণ্ডছ, ৰঞ্জু ব্লগলৈ স্বাগতম জনাই নতুন এটা ৰেচিপিৰে আজি ব্লগটো আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আহকচোন চাওঁ আজি কেনেদৰে এই ৰেচিপিটো বনোৱা হয় আৰু কি লাগে। আজি মই বনাবলৈ লৈছোঁ বাঁহগাজৰ খাৰ। বাঁহগাজৰ খাৰ বনাবলৈ আমাক কি সামগ্ৰীৰ প্ৰয়োজন আহকচোন চাওঁ। প্ৰথমে এনেদৰে বাঁহৰ গাজখিনি সৰু সৰু কৰি মিহি মিহিকৈ কাটি লৈছোঁ আৰু কঁঠাল গুটি লৈছোঁ। অলপ তিয়াই থোৱা বুট দাইল লৈছোঁ। সৰিয়হ অলপ পিচি লৈছোঁ। পিঁয়াজ কাটি আদা নহৰু পেষ্ট বনাই লৈছোঁ। লগত অলপ শুকান মিছা মাছ লৈছোঁ আৰু এয়া অলপ খোৱা চ'দা লৈছোঁ। খোৱা চ'দাৰ সলনি ভীমকলৰ বাকলি পুৰিও ল'ব পাৰি। মই আজি খোৱা চ'দাই ব্যৱহাৰ কৰিম। প্ৰথমে মই কুকাৰ এটাত অলপ মিঠাতেল গৰম হ'বলৈ দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত পিঁয়াজখিনি দি অলপ ৰঙচুৱাকৈ ভাজি লৈছোঁ। ৰঙচুৱা হোৱাৰ পাছত আদা নহৰু পেষ্টখিনি দি অলপ সময় ভাজি লৈছোঁ। এতিয়া পিচি থোৱা সৰিয়হখিনি দিছোঁ। এতিয়া মই তিয়াই থোৱা শুকান মিছা মাছখিনি দি অলপ সময় ভাজি লৈছোঁ। যিসকলে শুকান মিছা মাছ নাখায় দিব নালাগে। এতিয়া মই অলপ ভজাৰ পাছত তিয়াই থোৱা বুট দাইলখিনি দি অলপ সময় ভাজি লৈ কঁঠাল গুটিখিনি দিম। কঁঠাল গুটিখিনি দি ভাজি লৈছোঁ। এতিয়া মই বাঁহৰ গাজখিনি দি দিছোঁ। এতিয়া ভালদৰে মিক্স কৰি লৰাই লৈ তাত দুখিলামান তেজপাত দি দিছোঁ। তাৰ পাছত চাহ চামুচেৰে এচামুচ খোৱা চ'দা দি লৰাই দিছোঁ। খোৱা চ'দাৰ সলনি ভীমকলৰ বাকলি পুৰিও তাৰ পানীখিনি দিব পাৰে। এতিয়া জোখৰ অনুসৰি নিমখ দিছোঁ খাৰখিনিত। আপোনালোকে জ্বলা খাই ভাল পায় যদি তাত কেইটামান কেঁচা জলকীয়াও দি দিব পাৰে। এতিয়া জোখৰ অনুসৰি পানী দি লৰাই ল'ম।
তাৰ পাছত কুকাৰৰ ঢাকনখন লগাই 2-3টামান হুইছেল মৰাৰ পিছত নমাই দিম। এনেদৰে বনাই চাবচোন, বহুত তৃপ্তি আৰু সোৱাদ হয় খাবলৈ। মোৰ এই ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব।